ভাই বিশ্বজিৎ দাদা শুনিবলৈ পাইছো পিতা হেনো মৃগয়াৰ বাবে কৰিছে যাত্ৰা ঘূৰি আহি মৃগয়াৰ পৰা এই অযোধ্যাৰ ৰাজসিংহাসন অৰ্পণ কৰি মোৰ এই হাতত যাব হেনো পিতা বনাশ্ৰমী হৈ। কি ক'লা দাদা? অযোধ্যাৰ ৰজা হবা তুমি? ই যে অতি আনন্দৰ বতৰা। সঁচাকৈ আনন্দ আজি মই লভিছো প্ৰাণত। কিন্তু ভাই দাদা মই যে লভালৈ অলপ আনন্দ দাদা নালাগে নালাগে মোক ৰাজসিংহাসনে নহও ৰজা মই। দাদা তুমিয়েই হবা ভাই অযোধ্যা ৰজা। এই কথা মই পিতাকে কৰিম সদৰি। নহয় দাদা, জ্যেষ্ঠ তুমি। জ্যেষ্ঠজন থাকোঁতে জীৱিত কনিষ্ঠজনে নাপায় ৰাজসিংহাসন। আৰু ই যে ক্ষত্ৰিয়ৰ চিৰন্তন নীতি। বাৰু ব'লা ভাই এই বিষয়ে আমি পাছতো কৰিম আলোচনা। ব'লা দাদা।